হেল্ল' এভৰিৱান, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি গৈ আছোঁ চিনেমা এখন চাবলৈ বুলি। এতিয়া আমি আহি আছোঁ, ৰংঘৰ পাইছোঁহি। আপোনালোকে চাগে ৰংঘৰটো দেখিছে। তাৰপৰা এইফালে হৈছে শিৱদৌল। আমি পাই গ'লোহি শিৱসাগৰ পুখুৰী। পুখুৰীৰ পাৰৰ সেই বতাহজাক কিমান যে ভাল লাগে, আপোনালোকো ৰৈ চাবচোন। তাৰপৰা লাচি এটা খাই ল'লোঁ। আমি গৈ আছোঁ ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হললৈ বুলি। এয়া আহি আছোঁ। আৰু অলপ দিনৰ আগতে যে আমাৰ অসমলৈ আনিছিল এৰোপ্লেন এখন ৰেষ্টুৰেণ্ট বহাবৰ বাবে, এইখন চাওক। এইখন আকৌ চিনেমা হল নোপোৱাৰ আগতে পাই যায়। ফাইনেলি আমি এয়া ভাস্কৰজ্যোতি চিনেমা হল পাই গ'লোহি। এয়া চাওকচোন ভিতৰটো কিমান সুন্দৰকৈ ৰাখিছে। আহি পাইছিলোঁহে, দিলে আকৌ বৰষুণ জাক। আজি চাবলৈ অহা চিনেমাখনৰ নাম হৈছে স্বৰ্গৰথ। আপোনালোকে বাৰু চালেনে কমেণ্ট কৰিবচোন। চিনেমা হলৰ ভিতৰত যে বিভিন্ন ধৰণৰ দোকানো আছে, এইবোৰ আপোনালোকে কিনিব পাৰিব ইয়ালৈ আহিলে। এইবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে চাওকচোন প্ৰদৰ্শনী হিচাপে। আৰু এয়া মেখেলা চাদৰ পাব, এইফালে মুগাৰ মেখেলা চাদৰো পাব কিনিবলৈ। তাৰপৰা আমি আহি গ'লোঁ এই দোকানখনলৈ, ভিতৰতে থকা। চিনেমা চাবলৈ আহিব পপকৰ্ণ নোখোৱাকৈ থাকোঁনে। চিনেমা চাই মেলি হৈ গ'ল, এতিয়া ঘৰলৈ বুলি আহি আছোঁ। বাটতে কিবা এটা খাই ল'লোঁ। আজি ভিডিঅ'টো ইমানেই আছিল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।